নমস্কাৰ, মই তৰুলতা পাঠকে আজি আপোনালোকক মোৰ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই অসমৰ হাবিয়ে জংঘলে গঢ়ি উঠা এবিধ ঔষধিযুক্ত ৰোগ প্ৰতিৰোধকাৰী পাচলিৰ ৰেচিপি এটা আগবঢ়াম। আহক মোৰ আগতে মই এই পাচলিটোৰ লগত চিনাকি কৰাই দিওঁ। ইয়াৰ ফুলবোৰ হৈছে বগা আৰু পাতবোৰ বেঙেনাৰ দৰে আৰু ফলবোৰ ঘূৰণীয়া আকৃতি। আহক এতিয়া মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। আজি মোৰ ৰেচিপিটো হ'ল হাতী ভেকুৰীৰ ভাজি। হাতী ভেকুৰীখিনি এতিয়া মই দুফালকৈ কাটি পানীত তিয়াই থ'ম। হাতী ভেকুৰীখিনি মই দুফালকৈ কাটি লৈছোঁ। হাতী ভেকুৰীখিনিৰ লগত ভাজিবলৈ মই আলু দুটা টুকুৰাকৈ কাটি লৈছোঁ, নৰসিংহৰ পাত কেইটামান লৈছোঁ, জলকীয়া কেইটামান লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। এতিয়া মই অলপ মিঠাতেল দিলোঁ। এতিয়া মই পিঁয়াজ আৰু কেঁচৰ হলুদ দিলোঁ। ভিটামিন চি যুক্ত হাতী ভেকুৰীত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। হাতী ভেকুৰীয়ে ব্লাড চুগাৰো নিয়ন্ত্ৰণ কৰে। ইয়াত বেছি বিশেষ মই মছলা ব্যৱহাৰ নকৰোঁ, অকল নিমখ হালধি দি দিওঁ। হাতী ভেকুৰীত যথেষ্ট পৰিমাণে কেলছিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামো পোৱা যায়। হাতী ভেকুৰীত যথেষ্ট পৰিমাণে কেলছিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামো পোৱা যায়। ই কেঞ্চাৰ বেমাৰৰ লগতো ফাইটিং কৰিব পাৰে। এতিয়া মই হালধি নিমখ দিয়া হৈ গ'ল। এতিয়া মই এইখিনি অলপ ঢাকি দি দিম। হাতী ভেকুৰীৰ ডাল, পাত আৰু শিপাতত যথেষ্ট পৰিমাণে ঔষধি গুণ আছে। বাত বিষৰো ঔষধ প্ৰস্তুত কৰা হয়। হাতী ভেকুৰীৰ শিপাৰে বাত বিষৰৰ ঔষধ প্ৰস্তুত কৰা হয়। এতিয়া মই নৰসিংহৰ পাত কেইটামান ইয়াত দি দিলোঁ। হাতী ভেকুৰীয়ে আমাৰ হজম শক্তি বৃদ্ধি কৰে আৰু গেষ্ট্ৰিক আলচাৰ হোৱাটো বাধা দিয়ে। হাতী ভেকুৰী বইল কৰি লৈও খাব পাৰি আৰু ইয়াক পাতত দি ভাপত দিও খাব পাৰি। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।